হে গাইজ, যেতিয়াৰ পৰা এটা চৰ্চা আৰম্ভ হৈছিল যে গোমূত্ৰ খালে কি কি উপকাৰ হয়, কি বেমাৰ নাইকিয়া হয়, কেঞ্চাৰলৈকে নাইকিয়া হয়, বা গৰুৰ গোবৰৰ পৰা কি ওলায়, সোণ ওলায় নে আৰু কিবা কিবি হয়। তো তেতিয়া মই কথাবোৰ শুনি মই ভাবিলোঁ এনেইতো বহিয়ে থাকোঁ, তো কিবা এটা কৰিব লাগে। তেতিয়া আৰম্ভ কৰিলোঁ গৱেষণা। এই 3 বছৰলৈকে মই গোবৰ আৰু গৰুৰ মূতক লৈ মই বহুত এক্সপেৰিমেণ্ট কৰিলোঁ, বহুত গৱেষণা কৰিলোঁ, বহুত পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত বেলেগ বেলেগ বস্তুৰ সৈতে ইয়াৰ কি বিক্ৰিয়া ঘটে সেইখিনিও মই ট্ৰাই কৰিলোঁ। ট্ৰাই কৰি মই যিখিনি পাইছোঁ, এতিয়া সিদ্ধান্তত উপনীত হৈছোঁ যে ইয়াৰ পৰা কি হ'ব পাৰে। চাওক, মই কৈছোঁ এতিয়া বিশ্বাস কৰাটো আপোনাৰ, আপুনি বিশ্বাস কৰিলেও কৰিব পাৰে, নকৰিলেও একো নাই। কিন্তু মই যিখিনি গৱেষণাত মোৰ গৱেষণাত মানে যিখিনি ধৰা পৰিছে, মই যিখিনি বুজি পালোঁ সেইখিনি আপোনাৰ সৈতে শ্বেয়াৰ কৰিম। এতিয়া আপুনি মানি লোৱা নোলোৱাটো আপোনাৰ কথা। প্ৰথম কথা, আপুনি গৰুৰ মূত্ৰ যিটো আছে সেইটোৰ সৈতে যদি আপুনি অকণমান নিমখ আৰু অকণমান মিঠৈটো কিয় দিব লাগে জানে? নহ'লে আপুনি খাব নোৱাৰিব। মিঠৈটো অলপ দিলে মানে মিঠা লাগিব, আপুনি ভালকৈ খাব পাৰিব। আৰু এই বস্তুটো যদি আপুনি দিনত দুটা ড'জ কৰে, বেছি নহয় 10 ml কে যদি দুবাৰকৈ খায়, তেতিয়াহ'লে আপোনাৰ যিমান ডাঙৰ জণ্ডিছ আছে গুচি যাব। আৰু কোনোবাই যে কৈছিল গৰুৰ মূত খালে কেঞ্চাৰ ভাল হয়, এই ক্ষেত্ৰত মই ক'ম, যদি আপুনি গৰুৰ মূতৰ লগত এয়া যে মুৰ্গীৰ হাগা আছে নহয়, মুৰ্গীৰ হাগা এইটো মিহলাই আপুনি টেবলেট বনাই ল'ব, ৰ'দত শুকাই সেইটো আকৌ গাখীৰত ভিজাই থ'ব, ৰাতি ভিজাই থ'ব, ৰাতিপুৱা উঠি প্ৰত্যেক দিনা এটাকৈ খাব। যদি আপুনি 6 মাহমান খাব পাৰে, তেতিয়াহ'লে যদি আপোনাৰ কিবা কেঞ্চাৰৰ প্ৰব্লেম আছিল, লাহে লাহে নাইকিয়া হৈ যাব। তাৰপিছত এই গোবৰৰ পৰা যে সোণ ওলায়, গেছ বনাব পাৰি, এইটো ডাঙৰ কথা নহয়। আমি সৰুতে কি কৰিছিলোঁ জানে? এয়া যে এভাৰেডি বেটাৰী আছিলে, এই বেটাৰী যিকেইটা মানে চলাওঁতে আৰু মানে তাত পাৱাৰ নাইকিয়া হৈছিলে, তেতিয়া সেই বেটাৰীকেইটা আনি বাকলিটো উঠাই গোবৰত পুতি দিছিলোঁ। পুতি দি পেলাই তাৰ পৰা আমি ৱাৰ দি পেলাই লগাই কিবা সৰু ভালভত লগাই দিছিলোঁ, তেতিয়া জ্বলিছিলে। আৰু তেতিয়া আমি কৈছিলোঁ যে গোবৰৰ কিবা এটা পাৱাৰ আছে, তাৰ পৰা কাৰেণ্ট সৃষ্টি কৰিব পৰা যায়। আৰু সেই কথাটো কোনোবা ডাঙৰ মানুহে পালি নেতাই মানে আজিৰ দিনত মনত পেলাই দিছে। আৰু এইটো আমি আগতে সৰুৰ পৰাই কৰি আহিছোঁ। চাবচোন, আমাৰ মানুহে গৰুৰ গোবৰ পথাৰৰ পৰা উঠাই আনি এয়া কিবা লাখটিত মেৰিয়াই খৰি বনাই দিয়ে। এইটো ডাঙৰ কথা নহয়। আৰু যিসকলৰ মানসিক প্ৰব্লেম আছে, উল্টা পুল্টা মন্তব্য কৰে আহি ছ'চিয়েল মিডিয়াত, মানে যিসকলে কাজিয়া কৰাৰ মতলবত ফেচবুকত আৰু সাংবাদিকৰ আগত আহি উল্টা পুল্টা কথা কয়, সেইসকলক মানে চিকিৎসা কৰিব হ'লে গৰুৰ গৰুৰ গোবৰ আৰু কিছুমান সৰু পোৱালিৰ হাগা, এই 3টা একলগত মিহলাই দিনত 3 বাৰকৈ যদি খায়, কেঁচাই খাব লাগিব। যদি নাকত ঘুন্দায়, নাকত এনেকৈ চেপি ধৰি কেঁচা দিনত 3 বাৰ যদি খায়, বেছি নহয় 9 দিন আপুনি খাব, তেতিয়াহ'লে এই মানসিক বেমাৰীটো, যিটো মানে উল্টা পুল্টা কথা কয়, সাম্প্ৰদায়িক কথা কয়, ছ'চিয়েল মিডিয়াত কাজিয়া লগাব আহে, সেই প্ৰব্লেমটো কিন্তু লাহে লাহে নাইকিয়া হৈ যাব। আৰু এক প্ৰকাৰৰ মানুহ আছে, এনেকুৱা কথা কয় যে গছত গৰু উঠাৰ নিচিনা কথা কয়। গছততো গৰু কেতিয়াও উঠিব নোৱাৰে, আৰু তেওঁ যে কথা ক'ব, কথাৰ কোনো ভেলু নাথাকে। আৰু এইসকলৰ এই প্ৰব্লেমটো ছল্ভ কৰিবলৈ হ'লে গৰুৰ মূতৰ লগত আৰু গৰুৰ গোবৰৰ লগত মেকুৰীৰ যিটো হাগা আছে, যিটো দেখিলে আগতে বমি আহে, ৰখাব নোৱাৰি, মানে বহুত ঘিণ লাগে, এই বস্তু মিহলাই কেঁচা লগে খাই দিব লাগিব। খাই আপুনি এগিলাচ পানী খাই দিব ডেইলি, ৰাতিপুৱা খালী পেটত এই কামটো কৰিব 15 দিন, তেতিয়া আপোনাৰ এই প্ৰব্লেমটো নাইকিয়া হৈ যাব। গম পাইছে? তো গাইজ, আপোনালোকে কিমানখিনি বিশ্বাস কৰিব মই নাজানো, কিন্তু মোৰ এইটো বক্তব্য, হয়তো আপুনি বিশ্বাস কৰিব পাৰে, নকৰিব পাৰে, কিন্তু মই কৈছোঁ বুলি আপুনি চিৰিয়াছকৈ ল'ব নালাগে। এয়া মোৰ ভাৱটো মই প্ৰকাশ কৰিছোঁ, ঠিক আছে? যদি ভাল লাগে ভিডিঅ'টো, তেতিয়াহ'লে ফেচবুকত যদি চাই আছে, আপুনি এটা চেনেলটো ফ'ল' কৰি ৰাখক,
আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখক, কিয়নো এনেকুৱা অদ্ভুত অদ্ভুত কথা আৰু বিষয়বোৰ মই প্ৰত্যেক দিনাই কিন্তু লৈ আহিম। ধন্যবাদ।